আপোনালোকৰ ভূপালী গোস্বামী ব্লগ চেনেলটোত আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিছোঁ। সদায় কোৱাৰ দৰে আজিও কওঁ ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি মোক সঁহাৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা কথা কওঁ, আমাৰ সকলোৰে প্ৰিয়, আমাৰ সকলোৰে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা পৰহি অসুখ হৈছিল। তো আজি এতিয়া বৰ্তমান অৱস্থাত তেওঁ সুস্থ আছে, ঘৰলৈ আহিছে কৰিছে আৰু যিহেতু তেখেত অলপ দুৰ্বল হৈছে, আমি তেখেতে যাতে সোনকালে আৰোগ্য হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ সকলোৰে মৰমৰ ডিম্পু দা যাতে আকৌ আমাৰ মাজলৈ নতুন ভিডিঅ' আনিব পাৰে তাৰ আশাৰে বাট চাই আছোঁ। তো বলকচোন বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া হৈছে আমি সকলোৱে আমাৰ স্কিনখনৰ বা আমাৰ সৌন্দৰ্য চৰ্চাৰ বাবে বহুত কৈ থাকোঁ আৰু আটাইতকৈ সহজ পদ্ধতি এটা মই আপোনালোকক আজি দেখুৱাম, যিটোৰ দ্বাৰা মুখৰ ক'লা দাগবোৰ যায় আৰু মুখখন দেখিবলৈও ভাল হয়। আহকচোন। সহজ পদ্ধতি, বিভিন্ন পদ্ধতি আছে, আজিকালি নানা ধৰণৰ বস্তু পায়, সেইবিলাক আচলতে ইমানখিনি ইউজ কৰাটো ভাল নহয়। তথাপিতো এইটো হৈছে আজিৰ ৰাইচ পেক। মই এচামুচ পিঠাগুড়ি লৈছোঁ, এতিয়া মিক্স কৰিব লাগিব গোলাপ জল আৰু অলিভ অইল। যিবিলাকৰ অইলি স্কিন তেওঁলোকে অলিভ অইল ব্যৱহাৰ নকৰিলেও হ'ব, তেওঁলোকৰ কাৰণে অলিভ অইল ব্যৱহাৰ নকৰিলেও চলি যাব। মই গোলাপ জল আৰু অলিভ অইলখিনি মিক্স কৰি লৈছোঁ, ইয়াত ঢালি দিছোঁ। এতিয়া এই পেষ্টটো অলপ মিহিকৈ বনাওঁ। পেষ্টটো ধুনীয়া হৈছে, মিহিও হৈছে। এই পেষ্টটো ব্যৱহাৰ কৰাৰ আগত মই আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ, পেষ্টটো ব্যৱহাৰ কৰাৰ আগত আপোনালোকে এটা কথা মন কৰিব, পেষ্টটো যাতে মিহি হয় আৰু লাহে লাহে দিব, পেষ্টটোৰে মাছাজ কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, যিহেতু পিঠাগুড়িখিনি খহটা, আপোনালোকে দুখ পাব পাৰে আৰু কৰিবও পাৰে, মানে কিছুমান থাকে বহুতে ছালৰ খহটাৰ কাৰণে বেয়া অশান্তিও পাব পাৰে। তো এইখিনি যিহেতু এজন মানুহৰ বাবে এচামুচ পিঠাগুড়িয়ে ইনাফ হৈ যায়। সম্পূৰ্ণৰূপে আপোনালোকে লগাই 10 মিনিটৰ বাবে ৰৈ দিব। 10 মিনিটৰ পিছত ধুই কিনে চাবচোন, আপোনালোকে আগত যেনেকুৱা আছিল মানে তাতকৈ আৰু ডিফাৰেঞ্চ পাব, নিজে অনুভৱ কৰিব। বহুত ধুনীয়া হয় আৰু গালখন মিহিও হ'ব। চাহখন সেইটো কোৱাই নাই, এই পেষ্টটোৰ লগত আপোনালোকে ভিটামিন ই কেপচুলো মিক্স কৰিব পাৰিব। আচলতে আজি মোৰ তাত নাই, সেইকাৰণে মই দিয়া নাই, মই এনেই দিওঁ। আপোনালোকে এনে ভিটামিন ইৰ টেবলেট কেপচুল আমি ছালৰ বাবে খাবও পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে এই পেষ্টটো দিয়াৰ পিছত 10 মিনিটৰ পিছত মুখখন ধুই দিব। ইম্পৰ্টেণ্ট কথা হ'ল ডাৰ্ক চাৰ্কল চকুৰ কাষে পৰে, মূৰটো পৰেই বেছিভাগ। মানে ৰাতি যদি শোৱা নাযায়, ৰাতি যদি টোপনি অলপ ক্ষতি হয়, তেতিয়াও একদম ক'লা দাগ পৰি যায়। এই দাগৰো এটাই আছে, মই যোৱাকালি কৰিছোঁ, তো কৰি নেদেখোঁ আপোনালোকক কৈয়ে দিলোঁ। নাৰিকলৰ তেলেৰে এইখিনি চকুৰ তলৰখিনি আৰু চকুৰ ওপৰৰখিনি মাছাজ কৰি দিব ভালদৰে, তেতিয়া আপোনালোকে ক'লা দাগৰ পৰা মুক্তি পাব। আছে যে আমাৰ অলপমান ঠাণ্ডা বতাহ দিলে আমাৰ ওঁঠবিলাক ফাটি যায় আৰু ওঁঠবিলাকত ক'লা দাগ পৰে, তাৰ বাবে এটা আছে, মই এইটো ব্যৱহাৰ কৰোঁ, আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। ভেচলিন ব্যৱহাৰ কৰাৰ এটাই আছে, পুৰণি ব্ৰাছ আছে যে, পুৰণি ব্ৰাছ, নতুন ব্ৰাছ ইউজ নকৰিব, কাৰণ নিজৰ ব্ৰাছ ইউজ কৰিব দেই। পুৰণি ব্ৰাছ ইউজ কৰিলে পুৰণি ব্ৰাছবোৰৰ এই যে বিলাক থাকে দাঁতবিলাক নৰম হৈ যায়, তো ইউজ কৰিবৰ কাৰণে ভাল। যদিহে আমি নতুন ব্ৰাছ ইউজ কৰোঁ, নতুন ব্ৰাছতো দাঁতবিলাক টান হৈ থাকিব, আমাৰ কাৰণে কৰিব। তাৰপিছত আপোনালোকলৈ এইটো কৰিব। এইটো কৰিব। এইটো কৰাৰ পিছত আপোনালোকে গাম মুচি দিব আৰু মুচি দিয়াৰ পিছত এনেকুৱা কৰিব। আচলতে এইটো ৰাতি কৰিব লাগে, কাৰণ ৰাতি যিহেতু আমাৰ বাহিৰলৈ যোৱা নাযায়, তো লিপষ্টিক বা লিপ গ্লছ এইবিলাকতো ৰাতি ব্যৱহাৰ কৰা নাযায়। আৰু ইয়াৰ পিছত আপোনালোকে অৰ্থাৎ নাৰিকল তেল লগাই দিব। তো নাৰিকল তেল দি থ'ব, আৰু যদিহে আপোনালোকৰ বেছিকৈ ওঁঠ ফাটে, তেতিয়াহ'লে আপোনালোকে ৰাতি মিঠাতেল দি থ'ব। মিঠাতেল দি থ'লে
কমিব মানে মই মোৰ সৰুৰ পৰাই ফাটা উৎ ফাটিছিল তেতিয়া সকলোৱে মোৰ মানে মামাহঁতৰ আইতাগৰাকীয়ে কৈছিল যে যদিহে ৰাতি মিঠাতেল দি থয় তেতিয়া কমি থাকে হয় আপোনালোকে এইটো এপ্লাই কৰি চাবচোন আৰু এইখিনি কৰাৰ পিছত এইটো প্ৰচেছ কৰাৰ পিছত ভিডিঅ'টো শেষ কৰাৰ আগত মই আপোনালোকক আৰু এটা নুস্কা দি দিওঁ মানে গৰম দিনত যে গাৰ গোন্ধ লয় গাৰ গোন্ধ নোলোৱাকৈ থাকিবৰ কাৰণে মইতো বহুত ট্ৰাই কৰোঁ আৰু মই আনৰ পৰা তেনেকুৱা বহুত অসুবিধা পাওঁ আৰু কিন্তু মোৰ পৰা যাতে তেনেকুৱা অসুবিধা আনে নাপায় মই সেইটোৰ বাবে সদায় কেয়াৰফুল হৈ থাকোঁ আপোনালোকে থাকিব অকণমান এচামুচ চেনি ল'ব চেনি লৈ তাত অলপমান নেমু ৰস কাটি দিব নেমু ৰস কাটি গাত লগাব গাত লগোৱাৰ পিছত যদি গা ধুই আহে 10 মিনিটমান থাকি গা ধুই আহে তেতিয়া আৰু গাৰ গোন্ধ নোলায় আৰু তেনেকুৱা কৰিলে বডি স্প্ৰে হওক চেইন ডিডৰেণ্ট এইবিলাকৰ ব্যৱহাৰ নকৰিলেও হয় আৰু এইখিনি মই যিখিনি আপোনালোকক দেখুৱালোঁ বা এই ভিডিঅ'টোত যি ক'লোঁ সেইখিনি আচলতে আমাৰ সহজতে ঘৰত থকাই বস্তু হয় তো আপোনালোকে কৰি চাব আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু বেছিকৈ যদি কছমেটিক ব্যৱহাৰ কৰা হয় বা কিনা বস্তু ব্যৱহাৰ কৰা হয় তেতিয়া মুখৰ বহুতো অন্যায় হয় মই আচলতে তেনেকুৱা ধৰণৰ একো ব্যৱহাৰ নকৰোঁ তো দেখিছোঁ আৰু আপোনালোককো মই ছাজেষ্ট কৰিম যে ইমানখিনি কিনা বস্তু ব্যৱহাৰ নকৰাটোৱে ভাল আৰু যদি পায় ঘৰত আচলতে নাপায়ে তথাপিতো গাঁৱলীয়া অঞ্চলত থাকেই এল'ভেৰা আপোনালোকে যেতিয়া যেনেকৈ পায় মুখত ঘঁহিবচোন তেতিয়া আপোনালোকৰ মুখত এটা চাইন আহিব গ্লো এটা আহিব তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলে আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো বাই বাই